শুই উঠিলোঁ শুই উঠি একাপ লাল চাহ ইয়াত দেখিছে লাল চাহ খাই দিওঁ তাৰপাছত লৈছোঁ ৰুটি শুকান ৰুটি খাই লওঁ প্ৰথমতে এইটো মাজত গুড় ভৰাই লৈছোঁ দেখিছে এইটো গুড় আছে ৰোল কৰি লৈছোঁ গুড়ৰ সৈতে তেতিয়া খাই টেষ্ট লাগে এইটো লাল চাহ ৰাতিপুৱা খোৱা লাল চাহৰ কথাই বেলেগ ৰাতিপুৱা যদি লাল চাহ কাপ খাই দিওঁ তেতিয়া একদম দিনটো ফ্ৰেছ হৈ থাকে আজি বতৰটো অলপ ভাল দেখিছে আপোনালোকে এইফালে দেখিছে এইটো পানী ধৰিবৰ কাৰণে ড্ৰাম পাতি থৈছোঁ বৰষুণৰ পানী সংৰক্ষণ কৰিবৰ কাৰণে বৰষুণৰ পানীটো থৈ থ'লে বহুত কাম হৈ যায় এইবোৰ মটৰ টোপোলা পানীতকৈ এইটো পানী বহুতেই ভাল আইৰণ ফ্ৰী এইবোৰত আইৰণ থাকে মটৰৰ পানীত সেইকাৰণে এইটো পাতি থোৱা থাকে এতিয়া চাহটো খাই লওঁ তাৰপিছত ফটাফট যাব লাগে পথাৰলৈ এইফালে মোৰ চাইকেলত সাৰ চাৰ বান্ধি ৰেডি হৈ আছে বেক কেমেৰা এইফালে দেখিছে মোৰ বসন্তী ৰেডি বসন্তীত এয়া সাৰ বান্ধি থোৱা আছে আকৌ চাহটো খাই লৈ আৰু দেখিছে আপোনাৰ ৰুটি খাই শেষ হৈ গ'ল বেছি খোৱা নাই এটা খাইছোঁ ৰাতিপুৱা শুই উঠি তাৰপিছত লাল চাহটো খাই লওঁ খাই লৈ পথাৰলৈ যাম এইফালে দেখিছে মোৰ ফুলনি এইফালে ফুল ৰোৱা আছে বহুত ফুল আছে মানি প্লেণ্ট আছে এল'ভেৰা আছে বহুত ফুল আছে এইফালে বিলাহী এজোপা হৈ আছে এইফালেও আছে ফুল এইখিনি আপোনাক কেতিয়াবা দেখুৱাম আজি এইটো চাওক পৰিৱেশটো এজোপা আছে মধুৰি দেখিছে মধুৰি তলত আছে মোৰ চাইকেল এতিয়া চাহ খাই আপোনালোকৰ লগত কথা পাতি পথাৰলৈ হাই গাইছ এতিয়া ওলালোঁ পথাৰলৈ এয়া দেখিছে মোনাত পানী লৈ লৈছোঁ বটল আৰু একো লোৱা নাই পানী লৈ ল'লেই হৈ যাব পানী লৈ এতিয়া মই চাইকেলত আহি লওঁ দেখিছে চাইকেল ৰেডি হৈ আছে এতিয়া চাইকেলত এইফালে পানীটো আহি লওঁ তাৰপাছত যাওঁ বলক হাই ফ্ৰেণ্ডছ মই প্ৰাঞ্জল আপোনালোকক স্বাগতম জনাইছোঁ ইউটিউব চেনেল প্ৰাঞ্জল প্ৰতিম ব্লগলৈ এতিয়া খাই আছোঁ মধুৰি এয়া খুব টেষ্টি মধুৰি এইজোপা মধুৰি আপোনালোকক দেখাইছে এইজোপা আছে এইজোপা আমাৰ লোকেল মধুৰি আগফালে সেইখিনিতে এজোপা আছে সেইজোপা হৈছে আপোনাৰ বিলাতী মধুৰি সেইজোপা 1/2 কেজি পৰ্যন্ত হয় এইজোপা বেছি নহয় এইজোপা ইমানটোৱে হয় সেইজোপালৈকে বুঢ়া হোৱা নাই সেইজোপা বুঢ়া হ'লে আপোনালোকক দেখাম মধুৰিটো খাবলৈ বহুতেই টেষ্টি খাই আপোনাৰ বান্দৰ আৰু কেৰ্কেটুৱাৰ পৰা মধুৰি নথকা হৈছে বান্দৰ আৰু কেৰ্কেটুৱাই খাই পেলাই ৰাতি বাদুলিয়ে খায় সেইকাৰণে এতিয়া দিনত আমি খাই লওঁ নহ'লে নাইকিয়া হৈ যাব খাবলৈ মধুৰিটো খাই ডাইৰেক্ট যাওঁ পথাৰলৈ বৰক হাই গাইজ এতিয়া আপোনালোকে দেখিছে পথাৰলৈ আহি আছোঁ চাইকেল লৈ এয়া দেখিছে চাইকেলত সাৰ বাল্টিং পানী মোনা চব লৈ আহিছোঁ এতিয়া এয়া পথাৰৰ মাজে মাজে আহি আছোঁ কি ধুনীয়া পৰিৱেশ দেখিছে সেউজীয়া পৰিৱেশৰ মাজেদি আহি আছোঁ চাইকেল লৈ আৰু অলপ পাছত পথাৰ পাম এতিয়া আপোনালোকৰ পৰিৱেশখিনি অলপ দেখাই ল'বলৈ চেষ্টা কৰিছোঁ এতিয়া আহি যিহেতুকে পথাৰ পালোঁহি এয়া দেখিছে ভুৰাকলা পথাৰ পাই গ'লোহি পথাৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখাব বিচাৰিছোঁ এতিয়া পথাৰত আহি পেলাই যিহেতুকে ৰৈছোঁ তাৰপাছত পথাৰৰ মাজলৈ যাম এতিয়া সাৰখিনি লৈ যাব লাগিব পথাৰ অলপ মাজত আছে যিহেতুকে এইখিনিৰ পৰা আৰু চাইকেল নিব নোৱাৰি এইখিনিতে চাইকেল ৰাখি পেলাই পথাৰলৈ খোজকাঢ়ি গৈ আছোঁ ব'লক পথাৰৰ মাজত এই আপোনালোকৰ পথাৰৰ পৰিৱেশটো অলপ দেখাব বিচাৰিছোঁ কি ধুনীয়া সেউজীয়া পৰিৱেশ খুব ধুনীয়া লাগে এনেকুৱা পৰিৱেশত থাকি আজি বতৰটো যিহেতুকে ভাল ফৰকাল হৈ আছে পৰিৱেশটো আৰু ভাল লাগিছে এতিয়া মই যিহেতুকে সাৰ মাৰিব লাগিব সাৰ মাৰিবৰ কাৰণে আহিছোঁ এয়া সাৰ বাল্টিঙত ৰেডি কৰি লৈছোঁ এতিয়া সাৰ মাৰিম তাৰ আগতে আপোনালোকক অকণমান পথাৰৰ মাজলৈ লৈ আহিছোঁ পথাৰৰ পৰিৱেশটো দেখাবৰ কাৰণে এয়া চাওক পথাৰৰ পৰিৱেশ আগতে যিহেতুকে প্ৰথম ৰুওঁতে পানী নাছিলে শুকানে ৰুবলগীয়া হৈছিলে এতিয়া চাওক পানী হৈ গ'ল এতিয়া সাৰটো মাৰি দিলে যিহেতুকে ৰোৱাখিনি ভাল হৈ আহিব এতিয়া বৰষুণ যিহেতুকে হৈ আছে এইকেইদিন সেইকাৰণে এতিয়া পানীটো যথেষ্ট পৰিমাণে হৈছে এতিয়া পানীটো হৈছে যেতিয়া
ধান ভাল হ'বগৈ, কোনো টেনশ্যন নাই। আগতে পানীটো নথকাৰ কাৰণে অলপ বেয়া হৈছিলে। এতিয়া আপোনালোকৰ পথাৰ পৰিৱেশটো অলপ দেখাই লৈছোঁ, তাৰপাছত মই সাৰ মৰা আৰম্ভ কৰিম। এতিয়া 8টা বাজিলে, আমাৰ সাৰ মাৰি হৈ গ'ল সকলোখিনি পথাৰত। যিহেতুকে এতিয়া আমি ঘৰলৈ যাম, পানী দুনি খাই ল'লোঁ, ঠাণ্ডা পানী যিহেতুকে লৈ আহিছিলোঁ পথাৰৰ মাজত। আমি যিহেতুকে খেতিৰ জৰিয়তে চলি আছোঁ, আমাক ধান লাগিবই, কাৰণ চাউল নহ'লে আমাৰ নহ'ব। সকলোকে চাউল লাগিবই, চাউল খাবলৈ। আমাৰ ভাৰতবৰ্ষত যিহেতুকে প্ৰধান আহাৰ হৈছে যিহেতুকে ভাতেই। মোৰ যিহেতুকে অসমৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীলৈ এটা আহ্বান, সকলোৱে কৈ থাকে যে খেতি কৰিব লাগে। আমি যুৱ প্ৰজন্মই যিহেতুকে খেতি কৰিয়ে আছোঁ, সৰুৰে পৰা যিহেতুকে খেতিতে ব্যস্ত হৈ আছোঁ। ধান খেতি, চাহ খেতি, সকলো খেতি আমি কৰোঁ, কিন্তু আমাৰ চৰকাৰে ধানৰ উচিত মূল্যটো আমাক কিন্তু দিয়া নাই। সকলোৱে কৈ থাকে যে খেতি কৰিব লাগে, খেতিৰ জৰিয়তে স্বাৱলম্বিতা হ'ব লাগে। যদি খেতি কৰিবই লাগে, ধানৰ উচিত মূল্যটো যদি নিদিয়ে আমি কেনেধৰণে খেতি কৰিম? আমাৰ এতিয়া ধানৰ মূল্য হৈছে 1100-1200 টকা কুইণ্টেলত। প্ৰতি কুইণ্টেলত যদি 1100-1200 টকা হয়, আমি কেনেধৰণে খেতি কৰিম? এতিয়া ৰোৱনী হৈছে 250 টকা, তুলনি হৈছে এটা কঠীয়াত 100 টকা, 120 টকা তুলনিয়ে লয়। তাৰপাছত হাল বোৱা খৰচ আছেই, যিহেতুকে ডিজেলৰ এতিয়া কিমান দাম বাঢ়িছে আপোনালোকে জানেই। তাৰপাছত আপোনাৰ হাল বোৱা, কোৰ মৰাৰ পৰা ধৰি মৰণা মৰালৈকে, ধান চপাই পথাৰৰ পৰা নিয়ালৈকে যিমানখিনি খৰচ হয়, আমাৰ 1 কেজি চাউলত 60 টকামান পৰি যায়। 1 কেজি চাউল মেলত কুটাই মেলি ওলোৱালৈকে। কিন্তু এতিয়া যদি আমাৰ 1 কেজি ধানত যদি চৰকাৰে 11 টকা 12 টকা দিয়ে, কুইণ্টেল 1100-1200 হয়, তেনেধৰণে আমি খেতি কৰি কেনেধৰণে চলিম? চৰকাৰলৈ মোৰ এটাই অনুৰোধ, অসমৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীলৈ, আপোনালোকে আমাৰ ধানখিনিক উচিত মূল্য দিয়ক। আমি যিখিনি ধান উৎপন্ন কৰোঁ, আমাৰ সেই ধানখিনিক আমি অসমীয়া খেতিয়ক যিহেতুকে আমি যুৱ প্ৰজন্ম, আমাক উচিত দামটো দিয়ক। আপোনালোকে কমচে কম 2000 টকা 2500 টকা কুইণ্টেল আমাক দিব লাগে ধানৰ। আৰু তাৰ উপৰিও আমাৰ যে সাৰৰ যিটো অভাৱ হৈছে, আমাৰ ফাৰ্টিলাইজাৰৰ পৰা সাৰ নহা হৈছে, এতিয়া দোকানবোৰত সাৰ পাবলৈ নাইকিয়া হৈছে। আপোনালোকে আমাক ৰাজসাহায্যত সাৰটো দিয়াৰ এটা ব্যৱস্থা কৰি দিব লাগে, কাৰণ সাৰটো যদি অলপ কম দামত দিয়ে, তেতিয়া আমাৰ অলপ কিবা এটা হয়। অলপ কম দামত আমাক ৰাজসাহায্যত সাৰখিনি দিব লাগে। তাৰ উপৰিও আমাৰ যদি নিদিয়ে, আমাৰ ধানৰ দামটো অলপ বঢ়াই দিব লাগে। ধানৰ দামটো যদি বঢ়াই দিয়ে, তেতিয়াও অলপ ভাল হয়। কিন্তু জানে ৰ'দে বৰষুণে খেতি কৰাটো কিমান কষ্ট। তাৰ ওপৰত কৃষি বিভাগে দেখুৱাই থাকে বহুতো আঁচনি, কিন্তু সেইবোৰ চব ধোঁৱা চাঙৰ ওপৰত। আমাৰ ওচৰ আহি যিহেতুকে নেপায়, ধানৰ কোনো দাম নাই, খেতি কৰ কৈ থাকিব। বহুতো নিউজ চেনেলো দেখোঁ, বহুত মানুহে কৈ থাকে যে আজিকালি গাঁৱৰ যুৱকসকলে খেতি নকৰে, কেনেধৰণে খেতি কৰি চলিব? মোক কওকচোন। এতিয়া মই যিহেতুকে খেতি কৰি আছোঁ, কেনেধৰণে ধানৰ ইমান দাম নাই, খেতিত কিমান খৰচ হয়, তাৰপিছত যুৱ প্ৰজন্মই খেতি কৰি চলিব কেনেকৈ? সেইটো যুৱ প্ৰজন্মৰ কাৰণে দুখ নাই, কেনেধৰণে কৰিব? এতিয়া যিহেতুকে পথাৰত সাৰ চাৰ মাৰি আজৰি হ'ল, এইখিনিতে মই কৃষিমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ এই কথাকেইটা জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, আৰু সকলোৱে হোৱাটছআপ, ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশা আজিলৈ আপোনালোকক বিদায় লৈছোঁ। বাই বাই।